আসামে এডু কৰ্ণলৈ সকলোকে স্বাগতম জনাইছো আজি মই ক্লাস 7 ৰ সোশিয়াল সায়েন্সৰ চেপ্টাৰ নম্বৰ 23 পাঠ 23 ৰ নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া এটো লেসনৰ থুলমুলকে বুজাই দিম লগতে কোৱেশ্চন আনসাৰ সমূহ সমাধান কৰাই দিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো যদি তোমালোকে নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ সাবস্ক্ৰাইব কৰিলেহে নেক্সট ভিডিওটো যেতিয়া আপলোড কৰো তেতিয়া পাই যাবা ওকে নিৰ্বাচন মানে কি ইলেকশন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া যোনটো ইলেকশন হ'বলৈ তাৰ আগৰ পৰা যি প্ৰচেছটো চলাকে নিৰ্বাচন হোৱালৈকে ৰিজাল্ট দিয়ালৈকে সেইখিনি প্ৰচেছখিনি আছে গতিকে ইমান টান নহয় লেসনটো মানে তোমালোকৰ বুক আছে সোশিয়াল সায়েন্সৰ যোনটো পলিটিক্যাল পাৰ্টটো আছে একেবাৰে সহজ সৰু লেসন দিছে বেছি নহয় দুটা পেজৰ লেসনবোৰ দিছে গতিকে বেছি টান নোপোৱা নিৰ্বাচন আমি নিৰ্বাচন দিবলৈ হলে আমি ভোট দিবলৈ হলে কি কৰিব লাগিব 18 বছৰ হ'ব লাগিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন 18 বছৰ হ'ব লাগিব আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো মানুহে আমি কি দিও ভোট দিও যেতিয়া 18 বছৰ হৈ যাব তেতিয়া পৰা আমি ভোট দিব লাগে ওকে নিৰ্বাচন দুই প্ৰকাৰৰ ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবা নিৰ্বাচন দুই প্ৰকাৰৰ প্ৰত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নিৰ্বাচন এতিয়া প্ৰত্যক্ষ নিৰ্বাচন মানে কি এটো চোৱা যি নিৰ্বাচনৰ ভোটাৰসকলে পোনপটীয়াভাৱে ভোটদান কৰি প্ৰতিনিধি নিৰ্বাচন কৰে তেনে নিৰ্বাচনক প্ৰত্যক্ষ নিৰ্বাচন বোলে মানে নিজে যোনটো ভোট দিয়ে যোনবোৰ প্ৰাৰ্থী উঠে তেওঁলোকক নিজে ভোট দি পেলাই নিৰ্বাচন কৰে তাক কয় প্ৰত্যক্ষ নিৰ্বাচন এই নিৰ্বাচন ভোটাৰসকল ব্যক্তিগতভাৱে ভোট কেন্দ্ৰলৈ যায় ভোটাৰসকলে কি আমি কি হ'ব ভোট কেন্দ্ৰলৈ যাও যত ভোট দিয়া হয় তাত যাও আৰু ভোট দিও ভোট কেন্দ্ৰত তেওঁলোকে বিভিন্ন প্ৰাৰ্থীৰ মাজৰ পৰা নিজৰ পছন্দৰ আৰু আমি যেতিয়া ভোট দিও নিজৰ পছন্দৰ মতে দিও কাৰো কথাত নিদো হয় না নহয় নিজৰ যিসকল লোক যোগ্য তেওঁলোকক ভোট দিও নিজৰ পছন্দৰ মতে প্ৰত্যক্ষ নিৰ্বাচনৰ পাছত আছে পৰোক্ষ নিৰ্বাচন পৰোক্ষ নিৰ্বাচনত কি হয় যি নিৰ্বাচন ভোটাৰসকলে নিজে অংশগ্ৰহণ কৰা হলেন তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰে মানে উদাহৰণস্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিক পৰোক্ষভাৱে নিৰ্বাচন কৰা হয় পৰোক্ষ নিৰ্বাচন মানে কি আমি যাক ভোট দিছো তেওঁলোকে ভোট দি যাক জিকাইছো তেওঁলোকে পৰোক্ষ নিৰ্বাচন আমাৰ হলনি তেওঁলোকে পৰোক্ষ নিৰ্বাচন ভোট দিয়ে আৰু তেওঁলোকৰ দ্বাৰা কোন নিৰ্বাচনত মানে পৰোক্ষ নিৰ্বাচন কাৰ ওপৰত কাক লৈ হয় ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ ওপৰত পৰোক্ষ নিৰ্বাচন হয় তেওঁলোকক কি হয় আমি যিসকল ভোটাৰসকল নিৰ্বাচন দি পেলাই যাক জিকাইছিলো তেওঁলোকে ভোট দিয়ে উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি কোন হ'ব নহব ওকে এই নিৰ্বাচনত জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰি পঠিওৱা সাংসদ আৰু ৰাজ্যিক বিধানমণ্ডলৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৰাজনৈতিক দল এতিয়া নিৰ্বাচনৰ পিছত আছে কিছুমান ৰাজনৈতিক দল থাকে গণতন্ত্ৰ মংগল ৰাজনৈতিক দল এটো এবোৰ কোৱেশ্চনতো আছে তোমালোকৰ এবোৰ ওপৰত চমুটুকাৰ ওপৰতো আছে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হলে ভোটাৰসকলে যিদৰে অপৰিহাৰ্য ঠিক তেনেদৰে ৰাজনৈতিক দলসমূহ অপৰিহাৰ্য নিৰ্বাচন হ'বলৈ ৰাজনৈতিক দলো লাগিব এটা দল হলে হ'ব নেকি বিভিন্ন দল লাগিব গতিকে নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দল থাকে আঞ্চলিক দল থাকে আমাৰ দেশত নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে তাৰে কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল নিজস্ব মতাদৰ্শক প্ৰাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত সাধাৰণতে একো ৰাজনৈতিক দল গঢ়ি উঠে বিভিন্ন একোটা সংগঠন থাকে আৰু সেই সংগঠনৰ পৰা কি হয় ৰাজনৈতিক দলবোৰ গঢ়ি উঠে এটা ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় দল হিচাপে মৰ্যাদা লাভ কৰিবলৈ হলে নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ উপৰি 3খন বা ততোধিক ৰাজ্যৰ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবৰ বাবে পঞ্জীয়নভুক্ত হ'ব লাগিব মানে এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে পাবলৈ মৰ্যাদাটো পাবলৈ কি হ'ল 3খন বা তাতকৈ বেছি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবৰ বাবে পঞ্জীয়নভুক্ত কৰিব লাগিব মানে এপ্লিকেশন দিব লাগিব আৰু কিবা কাগজ পত্ৰৰ কাম থাকে সেইবোৰ কৰিব লাগিব ৰাষ্ট্ৰীয় দলৰ ভিতৰত ৰাষ্ট্ৰীয় দলৰ কিছুমানৰ নাম ইম্পৰ্টেন্ট এটো মনত ৰাখিব এটো ইম্পৰ্টেন্ট পইণ্ট হয় ভাৰতীয় জাতীয় কংগ্ৰেছ হয়তো এমচিকো দি দিব আঞ্চলিক দলো আছে ভাৰতীয় ৰাষ্ট্ৰীয় দলো আছে গতিকে এমচিকো দি দিব যে তলৰ কোনটো ৰাষ্ট্ৰীয় দল বা দলৰ কোনটো আঞ্চলিক দল তেনেকুৱা এমচিকো দিব পাৰে ওকে ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি মানে কি যোনটো বিজেপি দল ভাৰতৰ কমিউনিষ্ট পাৰ্টি বহুজন সমাজ পাৰ্টি আদি এবোৰ হল ৰাষ্ট্ৰীয় দল ওকে তাৰ পিছত আঞ্চলিক দল আছে আঞ্চলিক দলৰ বিষয়ে পঢ়িলো প্ৰথমতে কোনো ৰাজ্যৰ আঞ্চলিক স্বাৰ্থত গুৰুত্ব দি অঞ্চলটোৰ আৰ্থ সামাজিক সাংস্কৃতিক বিকাশৰ উদ্দেশ্যে আগত ৰাখি কিছুমান দল গঠন হয় এই দলসমূহে যেতিয়া নিৰ্বাচন আয়োগৰ স্বীকৃতি লাভ কৰে তেতিয়া তাক আঞ্চলিক দল বোলে মানে কোনোটা অঞ্চলৰ কোনো অঞ্চলৰ নিজৰ অঞ্চলটোৰ উন্নতিৰ বাবে কিছুমান দল গঠন হয় আৰু সেই দলসমূহে যেতিয়া নিৰ্বাচনৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰক ভালকে ফলো কৰে
আৰু সম্পূৰ্ণ ঠিকে থাকে তেতিয়া কি হয় নিৰ্বাচন আয়োগে তেওঁলোকক স্বীকৃতি দিয়ে আঞ্চলিক দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওকে আঞ্চলিক দলৰ ভিতৰত কি অসম গণ পৰিষদ যোনটো এজিপি আছে হেতু আকালি দল এটো ব্ৰেকেটত আছে পঞ্জাব এইবোৰ ব্ৰেকেটত দিয়াবোৰ দি দিবা তেলেগু দেশম পাৰ্টি আদি ইয়াত বক্সত কিছুমান কোৱেশ্চন আনসাৰ দিছে এইবোৰ কোৱেশ্চন আনসাৰ পঢ়ি অহাৰ ভিতৰতে আছে প্ৰত্যক্ষ নিৰ্বাচন যোনটো পেজ নম্বৰ প্ৰথমতে আছে 199 ত আছে এটো প্ৰত্যক্ষ নিৰ্বাচনৰ আনসাৰ এটো তাৰ পিছত আছে পৰোক্ষ নিৰ্বাচনত আমাৰ দেশত কাক নিৰ্বাচন কৰা হয় পৰোক্ষ নিৰ্বাচনত আমাৰ দেশত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয় ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি এটা লিখি দিবা এটা আছে নহয় ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিক পৰোক্ষভাৱে নিৰ্বাচন কৰা হয় এটো আনসাৰ দে তাৰ পিছত ৰাষ্ট্ৰীয় দল কি ৰাষ্ট্ৰীয় দল মানে কি যি দল আৰু যি ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দলটো অলপ ইয়াতে বনাই লিখিব লাগিব চোৱা ইয়াৰ পৰা হ'ব নিজস্ব মতাদৰ্শক প্ৰাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত যি ৰাজনৈতিক সংগঠনৰ ভিত্তিত যি ৰাজনৈতিক দল গঢ়ি উঠে তাৰ পিছত দিবা আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে পঞ্জীয়নভুক্ত হয় তাকে ৰাষ্ট্ৰীয় দল বোলে তেনেকৈ লিখি দিবা দে তাৰ পিছত আঞ্চলিক দল কাক বোলে আঞ্চলিক দলটো ইয়াতে আছে আঞ্চলিক দল বোলে কোনো ৰাজ্যৰ ইয়াপা লিখিবা কোনো ৰাজ্যৰ আঞ্চলিক স্বাৰ্থত গুৰুত্ব দি অঞ্চলটোৰ আৰ্থ সামাজিক সাংস্কৃতিক বিকাশৰ উদ্দেশ্যে আগত ৰাখি কিছুমান দল গঠন হয় এই দলসমূহে যেতিয়া নিৰ্বাচন আয়োগৰ স্বীকৃতি লাভ কৰে তেতিয়া তাক আঞ্চলিক দল বোলে এখানে লিখি দিবা তাৰ পিছত হল ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়া নিৰ্বাচনটো হ'বলৈ কোনো এটা ইলেকশন পাতিবলৈ কি নিয়ম নীতি ফলো কৰিব লাগে হিবোৰ আছে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আগতে কি হয় নিৰ্বাচন আয়োগ এটা গঠন কৰে নিৰ্বাচনী আয়োগ গঠন কৰে এই আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত থাকে এজন মুখ্য নিৰ্বাচনী আয়ুক্ত থাকে আৰু দুজন নিৰ্বাচনী আয়ুক্ত থাকে মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে আৰু ঠিক তেনেদৰে ৰাজ্যসমূহতে একোখন ৰাজ্যিক নিৰ্বাচনী আয়োগ গঠন কৰা হয় কেন্দ্ৰত নিৰ্বাচনী আয়োগটো মেইন নিৰ্বাচনী আয়োগটো কেন্দ্ৰত গঠন হয় আৰু কেন্দ্ৰৰ তলতীয়াকৈ কিছুমান ৰাজ্য গোটেই সমূহ মানে যিমান ৰাজ্য আছে ৰাজ্যসমূহতে এখনকে নিৰ্বাচনী আয়োগ গঠন কৰা হয় যেনেকৈ অসমৰটো বেলেগ হ'ব তামিলনাডুটো বেলেগ হ'ব পাঞ্জাবৰ বেলেগ হ'ব তেনেকুৱা বেলেগ হ'ব ভাৰতৰ ভিতৰত যিমানবোৰ ৰাজ্য আছে সবৰে নিৰ্বাচনী আয়োগটো বেলেগ হ'ব নিৰ্বাচনীৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ কাৰ্যসূচী আৰু কাৰ্যসূচী প্ৰস্তুত কৰে মানে নিৰ্বাচন কেতিয়া হ'ব কেনেকুৱা ধৰণৰ নিয়ম নীতি ফলো কৰিব লাগিব সেইবোৰ সব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা হয় তাৰ পিছতহে গোটে নিৰ্বাচনী মানে ভোট কেতিয়া হ'ব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটো গোটেটো চলাই যায় তাৰ পিছত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ নিৰ্বাচনৰ ফলাফল ঘোষণা আৰু কৰাৰ তাৰিখক আয়োগে নিৰ্ধাৰণ কৰে সকলো কথা কি হয় নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰে অকল ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি বা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী তেওঁলোকে নকৰে গোটেই নিৰ্বাচন আয়োগ এখন থাকে আয়োগ এটা থাকে আৰু আয়োগে সেইবোৰ সকলো ধাৰ্য কৰে তাৰ পিছত আছে নিৰ্বাচনৰ কাম-কাজ নিৰ্বাচনৰ সময়ত কেনেকুৱা ধৰণৰ নিয়ম নীতি ফলো কৰিব লাগে ৰাজনৈতিক দলসমূহে নিজৰ দল হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নেতাজনক লগত লৈ নিজ সমষ্টিৰ ৰাজহুৱা যেনেকৈ যোনবোৰ সাপোজ হলো কংগ্ৰেছ বা বিজেপিৰ ফালৰ পৰা যোনবোৰ বিজেপিৰ দল হ'বলৈ যোনবোৰ নেতাসকলে নিৰ্বাচনত মানে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে কি হয় অঞ্চলবোৰত গৈ বিভিন্ন অঞ্চলত গৈ গাঁৱে গৈ পেলাই ভাষণ দিয়ে নিজে কি কৰিব ভৱিষ্যতত কি কৰিব তেওঁলোকে হেবোৰ পৰিকল্পনা আমাৰ আগত ব্যক্ত কৰে বুজি পাইছা গতিকে হেবোৰ নিৰ্বাচন আমি জানিও ভোটৰ সময়ত কি প্ৰসেস হয় হেবোৰ আমি সকলোৱে জানো গতিকে হেবোৰ ৰিডিং পঢ়িলে পাৰি যাবা তাৰ পিছত চোৱা নিৰ্বাচনৰ সকলোমে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰী চাকৰিয়ালসকলক নিৰ্বাচন সম্পৰ্কীয় সকলো বিষয়ৰ ওপৰত আগতীয়াকৈ প্ৰশিক্ষণ দিয়া হয় মানে যোনবোৰ চৰকাৰী চাকৰি কৰা ব্যক্তিসকলক কি কৰে নিৰ্বাচনী সময়ত মানে চাকৰি নকৰা ব্যক্তিসকলক সেই নিৰ্বাচনী প্ৰক্ৰিয়াত নোহোমা যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকক আগতে প্ৰশিক্ষণ দিয়ে নিৰ্বাচনী সময়ত যোনবোৰ আমি ভোট দিবলৈ যাওঁ দেখা নহয় যিবোৰ ভোটাৰ ভিতৰত মানুহবোৰ থাকে তেওঁলোকৰ একোজন চৰকাৰী চাকৰি কৰা হে ব্যক্তি থাকে দে নিৰ্ধাৰিত দিনত প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলে নিৰাপত্তা আৰক্ষী সহ নিৰ্দিষ্ট ভোট কেন্দ্ৰত উপস্থিত হয় মানে ভোট দিয়াৰ আগতে তেওঁলোকে ভোট কেন্দ্ৰত উপস্থিত হয় দুদিনমান আগতে উপস্থিত হয় দে
আৰু আমি য'ত ভোট দিওঁ সেইটোৰ নাম কি EVM দেই ভোটদান যন্ত্ৰ ইম্পৰ্টেণ্ট MCQৰ বাবে আহিব পাৰে বা বেলট পেপাৰ এইটো হ'ল যোনটো পেপাৰত দিওঁ আমি বেলট পেপাৰ সেইটো বেলট পেপাৰ আৰু আগতে আমি বেলট পেপাৰত দিয়া হৈছিল আৰু এতিয়া যোনটো যন্ত্ৰ আছে সেইটো হ'ল EVM দেই এইটো দা ৱৰ্ড মনত ৰাখিবা এখন ৰাজ্যত বিধানসভা নিৰ্বাচন হৈ যোৱাৰ পাছত কেনেধৰণৰ চৰকাৰ গঠন হয় জানি লোৱা ভোট গ্ৰহণৰ কিছুদিন পাছত ভোট গণনা হয় ভোট যেতিয়া দিয়া হয় ভোটদানৰ পিছত কিছুমান পিছত এমাহ ডেৰ মাহ পিছত কি হয় ভোটৰ গণনা হয় গণনাৰ অন্তত যি দলৰ সংখ্যাগৰিষ্ঠতা লাভ কৰে সংখ্যাগৰিষ্ঠতা মানে যি দলে বেছি ভোট লাভ কৰে সেই দলৰ নেতাজনক ৰাজ্যপালে চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় যোনটো দলে বেছি ভোট লাভ কৰে ভোট লাভ কৰে তেওঁলোকক কি হয় চৰকাৰ গঠন কৰিব পাৰে যেতিয়া কোনো ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা যেতিয়া কোনো ৰাজনৈতিক দলে নাপায় যেতিয়া কোনো ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা নাপায় মানে বেছি আসন নাপায় তেতিয়া কি হয় ৰাজ্যপালে বিবেচনা কৰি যোনে বেছি পাইছে তেওঁকে চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায় কোনে জনায় ৰাজ্যপালে মনত ৰাখিবা আনহাতে এনে পৰিস্থিতিত যেতিয়া কেইবাটা দল লগ লাগি এটা জোঁট সৃষ্টি কৰে তাক মিত্ৰজোঁট বুলি কোৱা হয় মানে কি যেতিয়া কেতিয়াবা কিছুমান দলে একলগত লগ হৈ কিছুমান জোঁটৰ সৃষ্টি কৰে আৰু মিত্ৰজোঁটে তেওঁলোকৰ মাজৰ পৰা সমীহকে এজন নেতা নিৰ্বাচন কৰি লয় তেতিয়া মিত্ৰজোঁটে বিধানসভাত তেওঁলোকক সংখ্যাগৰিষ্ঠতা বুলি প্ৰতিপন্ন কৰি ৰাজ্যপালক চৰকাৰ গঠনৰ মানে কিছুমান দল একলগত মিলি যায় কেতিয়াবা মিলি গৈ পেলাই একলগত যেতিয়া মিলি যাব তেতিয়া ভোটৰ সংখ্যাগৰিষ্ঠতাটো বাঢ়ি যাব আসনটো বাঢ়ি যাব গতিকে সেই মিত্ৰজোঁটৰ ফালৰ পৰা তেতিয়া নেতা নিৰ্বাচন কৰে আৰু তেওঁলোকে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে মানে কেইবাটাও দল থাকে ওকে তাৰপিছত ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱা দলটোৰ নেতাজনক মুখ্যমন্ত্ৰী ৰাজ্যপালে যোনটো নেতাক মানে চৰকাৰ গঠন কৰিবলৈ দিয়ে সেই দলৰ মানে নেতাজনক কি কয় মুখ্যমন্ত্ৰী ওকে সেই দলৰ নেতাজনক কয় মুখ্যমন্ত্ৰী মনত ৰাখিবা মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যিক মন্ত্ৰী পৰিষদ গঠন হয় ৰাজ্যিক মন্ত্ৰী পৰিষদ কাৰ নেতৃত্বত গঠন হয় ৰাজ্যিক মন্ত্ৰী পৰিষদ মানে ৰাজ্য আমাৰ অসমখন এখন ৰাজ্য আৰু অসমৰ মেইন নেতাজন কোন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ৰাজ্যিক মন্ত্ৰী পৰিষদটো গঠন হয় বিধানসভাৰ কাৰ্যকাল যিহেতু 5 বছৰ সেয়ে ৰাজ্য চৰকাৰৰ কাৰ্যকালো 5 বছৰ আমাৰ বিধানসভাৰ কাৰ্যকাল কিমান 5 বছৰ মানে এটা চৰকাৰ কিমান বছৰ থাকিব পাৰে 5 বছৰলৈকে থাকিব পাৰে তাৰ পিছত আকৌ জিকিলে আকৌ সেইটো চৰকাৰে গঠন কৰিব পাৰে চৰকাৰ তাৰ পিছত স্বাধীনতাৰ পাছৰ পৰা বৰ্তমানলৈকে অসমৰ মুখ্যমন্ত্ৰীৰ নাম মানে স্বাধীনতাৰ পিছত 19ৰ পিছত কোন মুখ্যমন্ত্ৰীসকল আছিল স্বাধীনতাৰ পাছত এটো অসমৰটো আছে প্ৰথম আছিল গোপীনাথ বৰদলৈ গতিকে সিৰিয়ালি তোমালোকে মুখস্থ কৰিবা শেষত আছে আমি এতিয়া বৰ্তমান হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওকে তাৰ পিছত চোৱা বিধানসভাৰ দ্বাৰা সংসদৰ ক্ষেত্ৰতে নিৰ্বাচন আৰু চৰকাৰৰ গঠন প্ৰক্ৰিয়া আছে সংসদৰ বিভিন্ন আৰু এটা কোৱেশ্চন আছে এটো চোৱা এটা বক্সত কোৱেশ্চন এটা আছিল অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা 126 জন এইবোৰ মুখস্থ কৰিবা দে আৰু তোমালোকে এই পইণ্টবোৰ আছে এয়া যোনটো জানিবলগীয়া কথা মনত ৰাখিবলগীয়া কথা ইয়াতে আছে বিধানসভাৰ সদস্যৰ সংখ্যা কিমান লোকসভাৰ সদস্যৰ সংখ্যা কিমান মনত ইম্পৰ্টেন্ট কোৱেশ্চন দে এখিনি হল তাৰ পিছত এবোৰ আমাৰ দেশৰ লোকসভাৰ সদস্যৰ সংখ্যা মুঠ 545 তাৰ ভিতৰত দুজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা আসন লাভ কৰা দলটোৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায় ৰাষ্ট্ৰপতি সেই দলৰ মুৰব্বীজনক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে যোনটো বিধানসভাৰ পিছত কি লোকসভাৰ কি হয় প্ৰধানমন্ত্ৰী নিৰ্বাচন হয় লোকসভাৰ নিৰ্বাচনটো কি প্ৰধানমন্ত্ৰীক মানে সিলেক্ট কৰিবলৈ নিৰ্বাচন কৰা হয় ওকে নিৰ্বাচনী সংখ্যাগৰিষ্ঠ আসন লাভ কৰা দলটোৰ নেতাজনক আৰু যোনজন প্ৰাৰ্থীয়ে যোনজন দলে বেছি আসন লাভ কৰে বেছি ৰাজ্যত জিকিব পাৰে সেই দলটোৰ নেতাজনকে যোন মানে প্ৰাৰ্থী মানে সিলেক্ট কৰে তাকে কি হয় মুখ্যমন্ত্ৰী হয় ৰাষ্ট্ৰপতি সেই দলৰ মুৰব্বীজনক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠন হয় আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যিক যেহেতু মুখ্যমন্ত্ৰী কি হয় এখন ৰাজ্যৰ হে মন্ত্ৰী হয় আৰু প্ৰধানমন্ত্ৰী কি হয় গোটেই কেন্দ্ৰটোৰ হয় গতিকে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠন কৰে দে মনত ৰাখিবা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কাৰ্যকাল 5 বছৰ ৰাজ্যিক মন্ত্ৰীসভা হওক কেন্দ্ৰীয় মন্ত্ৰীসভা হওক মুখ্যমন্ত্ৰী হওক প্ৰধানমন্ত্ৰী হওক সবৰে কাৰ্যকাল কিমান 5 বছৰ নিৰ্বাচন কোনে পৰিচালনা কৰে নিৰ্বাচনী আয়োগে
পৰিচালনা কৰে এটো নিৰ্বাচনী আয়োগ দে নিৰ্বাচনী আয়োগৰ দুটা কাৰ্যবলী কোৱা নিৰ্বাচনী আয়োগে কি কৰে চিন্দিছি নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিলৰ তাৰিখ মনোনয়নপত্ৰ পৰীক্ষাৰ প্ৰত্যাহাৰৰ তাৰিখ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তাৰিখ এইবোৰ কি কৰে এইবোৰৰ কাম কাৰ্যবলী এইবোৰৰ কাম কৰে নিৰ্বাচনী প্ৰচাৰ কেনে ধৰণে কৰে এটো ৰাজনৈতিক দলসমূহে যাক প্ৰতিদ্বন্দ্বিতাত ওলাই মানে উঠে তেওঁলোকক লগত লৈ গৈ পেলাই কি হয় গাঁৱে গাঁৱে যায় অঞ্চলে যায় গৈ পেলাই বিভিন্ন লক্ষ্য নিজৰ ভৱিষ্যতত কি কৰিব ভৱিষ্যত কৰ্মপন্থা কি কাম কৰিব ৰাইজৰ বাবে কি কৰিব সেইবোৰ ভাষণ দিয়া মানে আগত দাঙি ধৰে কথাবোৰ আৰু তাৰ পিছত কি হয় তদুপৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে দলৰ কৰ্মীসকলে ভোটাৰসকলে ঘৰে ঘৰে একেই কথা গতিকেখিনি অলপ বনাই লিখিলেই তোমালোকৰ এডভাৰটাইজমেন্ট হৈ যাব ভোটগ্ৰহণ কেন্দ্ৰ কোনে পৰিচালনা কৰে এটো হ'ব চোৱা নিৰ্বাচনী বিষয় আৰু পৰ্যবেক্ষণৰ তত্ত্বাৱধানত ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্বাচনী বিষয় আৰু পৰ্যবেক্ষণৰ পৰ্যবেক্ষকসকলে নিৰ্বাচনী বিষয়াসকলে এইবোৰ লিখিলে হ'ল নিৰ্বাচনী বিষয়াসকলে ওকে ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্বাচনী বিষয়াসকলে পৰিচালনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে দে এটো ৰাজ্যপালে হ'ব ৰাজ্যপালে লোকসভাৰ আসনৰ সংখ্যা কিমান লোক আছে 545 তাৰছত ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰে দুজনক মানে 545 টোটাল সদস্য থাকে তাৰ ভিতৰত দুজনক ৰাষ্ট্ৰপতিয়ে নিজে মনোনীত কৰে বাকি 543 জন মানে আমি ভোট দি পেলাই সিলেক্ট কৰো ওকে তাৰ পিছত আছে এখিনি কোৱেশ্চন আনসাৰ হল এটো হ'ব দুজন দে আৰু এটো হ'ব 545 তাৰ পিছত এটো গণতন্ত্ৰ বিৰোধী দল সময় কি কৰে ইতিমধ্যে তোমালোকে জানিব পাৰিলা যে নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলৰ চৰকাৰ গঠন কৰে যোনটো দলে বেছি সংখ্যাগৰিষ্ঠতা লাভ কৰে বেছি ভোট পায় তেওঁলোকে চৰকাৰ গঠন কৰে এনেটো চৰকাৰ গঠন কৰা দলটো আমি শাসক দল কাক বুলি এটো আছে কোৱেশ্চন নিৰ্বাচনত যিটো দলে দ্বিতীয় স্থান লাভ কৰে আৰু মুঠ আসনৰ 10% আসন লাভ কৰে সেই দলটো বিৰোধী দল মানে যিটো দলে দ্বিতীয় স্থান লাভ কৰে তেওঁলোকক বিৰোধী দল বুলি কোৱা হয় সংসদীয় গণতন্ত্ৰত শাসক দলৰ দৰে বিৰোধী দলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বিৰোধী দল নোহোৱাকৈ গণতন্ত্ৰ কেতিয়া সফল হ'ব নোৱাৰে জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিৰোধী দল শক্তিশালী হোৱা উচিত এখন গণতান্ত্ৰিক দেশত বিৰোধী দল কেনেধৰণৰ ভূমিকা বিৰোধী দলৰ ভূমিকাসমূহ কাৰণসমূহ ইয়াত আছে কি তেওঁলোকে কৰিব পাৰে ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্ৰতিযোগিতামূলক নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰে মানে বিৰোধী দল থাকে বাবেহে প্ৰতিযোগিতা হয় আৰু এখন মুক্ত নিৰ্বাচন প্ৰতিষ্ঠিত হয় নেক্সট হল চৰকাৰক সঠিক পথত ৰখাত সহায় কৰে মানে যোনটো চৰকাৰ যোনটো দলৰ ৰাজনৈতিক দলৰ চৰকাৰ গঠন কৰে সেই দলে কিবা এটা যদি বেয়া কাম কৰি আছে অনৈতিক কাম কৰি আছে বা কিবা এটা ভুল কৰিছে তেন্তে বিৰোধী দলবোৰে কি কৰে বিৰোধী দল অকল এটাই নাথাকে দে বহুতকিটা থাকে যোনবোৰে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকে যিসকল যোনকিটা দল জিকিব পৰা নাই তেওঁলোকে বিৰোধী দল হ'ব গতিকে চৰকাৰটো যি ভুল কৰি আছে সেই ভুলবোৰ আঙুলিয়াই দিয়াত সহায় কৰে ওকে আইন প্ৰণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায় কিছুমান নীতি নিয়ম আইন প্ৰণয়ন যদি কৰে কিছুমান নিয়ম বনায় সেইবোৰ ভালকে যাতে গঠন হয় সেইবোৰক পৰামৰ্শ দিয়ে প্ৰয়োজন সাপেক্ষে দুখকুটি আঙুলিয়াই দিয়ে অলৰেডি মই ক'লো চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে মানে জনকল্যাণ মানে মানুহৰ ভালৰ বাবে কিছুমান আঁচনি যদি প্ৰণয়ন নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কাৰ্যকৰণৰ বাবে সুস্থ জনমত গঠন কৰে সেইবোৰ আলোচনা কৰে আৰু যাতে ভালকে সেইবোৰ সুচাৰুৰূপে পৰিচালনা হয় সেইবোৰ আঁচনিসমূহ ভালকে কাৰ্যকৰী হয় সেইবোৰ ওপৰত গুৰুত্ব দিয়ে সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীসকলৰ পৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে আদি ওকে যোনবোৰ সদনৰ অধ্যক্ষৰ জৰিয়তে মানে কিছুমান যদি চৰকাৰে ভুল কৰিছে সেইবোৰ কিছুমান ক্ষতি হলে সেইবোৰ খতিয়ান বিচাৰে ক'ৰ পৰা কি হ'ল সেইবোৰ গোটেই তথ্য তেওঁলোকে বিচাৰে মনত ৰাখিবলৈ কথাবোৰ ইম্পৰ্টেন্ট হয় এইবোৰ নিৰ্বাচন কাক বুলি এইবোৰ আছে নিৰ্বাচন দুই প্ৰকাৰৰ এটো আছে অলৰেডি যোনখিনি কৈছে এইখিনি আছে
গতিকে এইবোৰ মনত ৰাখিবলগীয়া কথাৰ পৰা তোমালোকৰ এমচিকিউ কোৱেশ্চন আহিব দেই আৰু মোৰ ফাৰ্ষ্ট চেনেল এটা আছে যোনটো মোৰ সায়েন্সৰ তোমালোকৰ ক্লাছ 7 ৰ সায়েন্সৰ আৰু মেথছৰ আছামিজ ইংৰাজী দুইটা মিডিয়ামতে দি আছো এটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত লিংকটো দি দিম জিনিয়াস ক্ৰিয়েটিভিটি লাৰ্নিং পইণ্ট বুলি টাইপ কৰিলো আহি যাবা গতিকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট তোমালোকৰ ক্লাছ 8 তো মই ভিডিঅ'বোৰ দি যাম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া ভিডিঅ'বোৰ সোনকালে পাই যাবা ওকে এতিয়া চোৱা এটো চেনেলটো তোমালোকে শেয়াৰ কৰি দিবা যাতে সোনকালে মোৰ 1k সাবস্ক্ৰাইবাৰ কমপ্লিট হয় এতিয়া মই কোৱেশ্চন আনসাৰ সমূহ দি দিও গতিকে ভিডিঅ'টো চাই থাকিবা সম্পূৰ্ণলৈকে প্ৰশ্নোত্তৰ সমূহ বিধানসভাৰ লোক সদস্যসকলক কোনে নিৰ্বাচিত কৰে এটো মই শৰ্টকে লিখি দিছো তোমালোকে মিলাই লিখিবা বিধানসভাৰ সদস্যসকলক বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচিত কৰে তেনেকৈ লিখিবা মই অনলি পইণ্টটো লিখি দিছো বিধানসভা সমষ্টিৰ ভোটাৰসকলে খ নম্বৰটো শাসক দল মানে কি একৰ খ নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰা দলটোক শাসক দল বুলি কোৱা হয় এটো এনসাৰ সৰুকৈ লিখি দিছো ঘ নম্বৰটো চোৱা দেশত মধ্যকালীন নিৰ্বাচন কেতিয়া হয় এটো এনসাৰ মই এনেকৈ লিখি লৈছো তাৰ পিছত আৰু এটাও আছে তোমালোকৰ মনত ৰাখিবলগীয়া কথাত মিত্ৰজো মধ্যকালীন নিৰ্বাচন দেশত মধ্যকালীন নিৰ্বাচন কেতিয়া হয় ওকে এটো একৰ গটো এটো একৰ গড় উত্তৰ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণ চৰকাৰ ভংগ হৈ পুনৰ নিৰ্বাচন হলে তেনে নিৰ্বাচনক মধ্যকালীন নিৰ্বাচন বোলে ওকে বা কোৱেশ্চনটো সুধিছে দেশত মধ্যকালীন নিৰ্বাচন কেতিয়া হয় গতিকে চৰকাৰ ভংগ হৈ মধ্যকালীন নিৰ্বাচন ইয়াৰ পৰা লিখিব পাৰা চৰকাৰ ভংগ হয় চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণ চৰকাৰ ভংগ হৈ মধ্যকালীন নিৰ্বাচন চৰকাৰ ভংগ হলে ইয়াতে লিখিবা হলে মধ্যকালীন নিৰ্বাচন হয় তেনেকৈ লিখিবা কাৰণ বুলে বুলি কোৱা নাই কেতিয়া হয় গতিকে চৰকাৰ ভংগ হৈ নহয় চৰকাৰ ভংগ হলে মধ্যকালীন নিৰ্বাচন ইয়াতে কি আছে মধ্যকালীন নিৰ্বাচন হয় মধ্যকালীন নিৰ্বাচন হয় লিখি দিবা মিলাই পেলাই ওকে ৰাজ্য বিধানসভাৰ কাৰ্যকাল কিমান বছৰ ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰ সবৰে 5 বছৰ থাকে এটো হ'ব 5 বছৰ তাৰ পিছত দুটা ৰাষ্ট্ৰীয় দলৰ নাম ৰাষ্ট্ৰীয় দল দুটা কি ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি যিকোনোতে দুটাই লিখিবা ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি এটো লিখি দিবা ওকে এটা হ'ব কংগ্ৰেছ এটা হ'ব বিজেপি তাৰ পিছত দুটা ৰাষ্ট্ৰীয় দলৰ নাম এটো নম্বৰটো কলো পেজ নম্বৰটো মই কৈ দিও আকৌ 200 পেজ নম্বৰ 200 দে তাৰ পিছত অসমৰ উল্লেখযোগ্য আঞ্চলিক দলৰ নাম লিখিব দিছে অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম এটো হ'ব অসম গণ পৰিষদ একৰ প্ৰথম যেটো অসম গণ পৰিষদটো অসমৰ মানে উল্লেখযোগ্য এখন আঞ্চলিক দল তাৰ পিছত 2 নম্বৰ কিটা অলপ লং কোৱেশ্চন হয় এটো ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়া কেনে ধৰণৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কেনে ধৰণৰ এটো আনসাৰটো তোমালোকৰ ইয়াতে আছে পেজ নম্বৰ হল 201 নিৰ্বাচন ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়াটো বহুত দীঘলকে আছে গতিকে ইয়াৰ পৰা ইয়ালৈকে লিখিলেও হ'ব ইয়ালৈকে পঢ়িবা ৰিডিং বহুতবাৰ পঢ়িবা দে পঢ়ি থাকিবা ৰিডিং পঢ়ি থাকিবা অলৰেডি মই বুজাই দিলো নহয় গতিকে তাৰ ভিতৰত মেইন পইণ্টবোৰ লিখি দিবা কোনে কাক নিৰ্বাচন কৰে প্ৰথমতে নিৰ্বাচনী আয়োগ এটা গঠন কৰে আৰু নিৰ্বাচনী আয়োগটো কোনে গঠন কৰে ৰাষ্ট্ৰপতিয়ে তেনেকৈ বনায়ো লিখি দিলেও হৈ যাব তাৰপিছত নিৰ্বাচনী আয়োগৰ কাম কি হেবোৰ লিখি দিলো 2-3টা লাইন যদি ইয়াৰ পৰা মুখস্থ কৰা কিন্তু তোমালোকৰ কপিত গৈ কমসে কম আধা পেজ মান হৈ যাব ওকে এটো হ'ব 2 কটো আনসাৰ 2 নম্বৰৰ ক 2 নম্বৰৰ কৰ উত্তৰ পিছত হল খটো গণতন্ত্ৰ ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ কি গণতন্ত্ৰ ৰাজনৈতিক দলৰ কাৰ্যসমূহ এটো মই ইয়াতে দি দিও এটো পেজ নম্বৰ 201 পিছৰ পইণ্টটো ৰাজনৈতিক দলসমূহে কি কৰে প্ৰথমতে যিসকলে প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোকক লগত লৈ পেলাই কি কৰে ঘৰে ঘৰে গৈ নিজৰ লক্ষ্য উদ্দেশ্যসমূহ ভৱিষ্যতত কি কৰিব সেইবোৰ কয় ওকে এইবোৰ যদি ইয়াৰ পৰা যদি 2-3টা লাইনো পঢ়ি দিয়া ধুনিয়াকে মানে তোমালোকৰ বহুতখিনি পেজ হৈ যাব ইয়ালৈকে লিখিবা ইয়ালৈকে পঢ়িবা তাৰ ভিতৰত যিমানখিনি মনত থাকে আৰু লিখি দিবা আৰু বেছি গুটেখিনি যদি মনত থাকে আৰু ভাল কথা তাৰ পিছত গ নম্বৰটো গণতন্ত্ৰৰ বিৰোধী দলে কেনেকৈ চৰকাৰ নিয়ন্ত্ৰণ কৰে চৰকাৰক নিয়ন্ত্ৰণ কৰাত কেনেকৈ সহায় কৰে বিৰোধী দলসমূহে দে বিৰোধী দল 2 নম্বৰ গটো পেজ নম্বৰ হল 204 এটো পইণ্ট কিটা 5টা পইণ্ট মুখস্থ কৰি দিবা দে এই 5টা পইণ্ট মুখস্থ কৰি দিবা
আৰু এটা শেষত আৰু এটা পইণ্ট আছে ছটা এইটো সৰুকৈ লিখিব পাৰা এইটো 2 নম্বৰ গতে পৰিব চোৱা বিৰোধী দলৰ জনসাধাৰণক সচেতন কৰি চৰকাৰ আইন প্ৰণয়নত সহায় কৰে এইটো পইণ্টটো লিখিব পাৰা তাৰ পিছত ঘৰ নম্বৰটো গণতন্ত্ৰ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে না মানে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে না না আছে 2 নম্বৰ ঘৰটো এইটো চোৱা দুটা পইণ্ট দিছো মই গণতন্ত্ৰ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে তলত নিৰ্বাচনৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা হ'ল নিৰ্বাচনৰ যোগেদি 1 নম্বৰ নিৰ্বাচনৰ যোগেদি জনসাধাৰণে এইটো নদে জনসাধাৰণে স্বাধীনভাৱে নিজৰ পছন্দৰ প্ৰাৰ্থীক নিৰ্বাচিত কৰিব পাৰে নিৰ্বাচন হয় বাবে নিজৰ পছন্দ মতে নিৰ্বাচন কৰে নহলে যদি নিৰ্বাচন নহলে নিজৰ পছন্দৰ আমাৰ পছন্দৰ মতে মন্ত্ৰী বা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী নেতাসকলক মানে ভোট দিব পাৰিলে হয় জানো দিব নোৱাৰিলে হয় নিৰ্বাচনৰ যোগেদি জনসাধাৰণে নিজৰ মতামতসমূহ প্ৰকাশ কৰিব পাৰে যেতিয়া নিৰ্বাচন হয় জনসাধাৰণে নিজৰ মতামতসমূহ প্ৰকাশ কৰে যে আমাক কি লাগে কেনেকুৱা ধৰণৰ সুবিধা লাগে ৰাজ্য বা অঞ্চলসমূহত ওকে দুটা পইণ্ট লিখিছো ইমান পইণ্ট তোমালোকৰ নাহেও তাৰ পিছত শুদ্ধ উত্তৰটো চোৱা ভাৰতৰ উপৰাষ্ট্ৰপতি প্ৰত্যক্ষ পৰোক্ষভাৱে নিৰ্বাচন হয় ভাৰতৰ উপৰাষ্ট্ৰপতি পৰোক্ষভাৱে নিৰ্বাচন হয় দেই মানে আমাক আমি জনসাধাৰণ যিসকলক মন্ত্ৰী নিৰ্বাচন কৰো ভোট দিও আৰু সেই মন্ত্ৰীসকলে কি কৰে উপৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে গতিকে হেতু নিৰ্বাচন কি হ'ব পৰোক্ষ নিৰ্বাচন লোকসভাৰ সদস্যৰ সংখ্যা হ'ল 545 আৰু এটো হ'ব বিধানসভাৰটো কম আছে তেলেগু দেশম পাৰ্টি এটা কি আঞ্চলিক এটা আঞ্চলিক হ'ব আঞ্চলিক দল তেলেগু দেশম পাৰ্টি মুখ্যমন্ত্ৰীক ৰাজ্যপাল ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে বিধানসভাৰ কাৰ্যকাল 5 বছৰ বিধানসভা হওক লোকসভা হওক 5 বছৰ কাৰ্যকাল চমুটুকা সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ পেজ নম্বৰ হ'ল 199 প্ৰথম পেজটো আছে চেপ্টাৰটোৰ ভাৰতৰ 18 বছৰ বয়সৰ ওপৰৰ সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে ইয়াত ধৰ্ম বৰ্ণ ভাষা লিংগ ধনী দুখীয়া দিবেদ বিভিন্ন নিৰ্দিষ্ট বয়সপ্ৰাপ্ত সকলো লোকে ভোটাধিকাৰ লাভ কৰে বাবে ইয়াক সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয় এটো হ'ব চমুটুকাৰ 4 নম্বৰৰ ক দে উত্তৰটো তাৰ পিছত হ'ল নিৰ্বাচনী আয়োগটো হ'ব নিৰ্বাচনী আয়োগটো তোমালোকে যোনটো 2 ৰ কটো মুখস্থ কৰিবা সেইখিনি লিখি দিলে হৈ যাব নিৰ্বাচনী আয়োগৰ ওপৰত এটো সমতুকাটো দে 2 ৰ কটো মুখস্থ কৰিলে নিৰ্বাচনী আয়োগৰ সমতুকা আহিলে হেতু লিখি দিলে আনসাৰ হৈ যাব ৰাজনৈতিক দলটো এটো হ'ব 200 পেজ নম্বৰ 200 আছে ৰাজনৈতিক দলৰ ওপৰত এটো ইয়াৰ পৰা লিখিবা 4 নম্বৰৰ কি হ'ব মই কোৱেশ্চনটো চাই লও 4 নম্বৰৰ গ এটো 4 নম্বৰ গ সমতুকাত আহি যাব সমতুকা বেছি নাহে 2 মাৰ্কৰ কাৰণে আহিব নিজস্ব মতাদৰ্শক প্ৰাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত সাধাৰণতে একোটা ৰাজনৈতিক দল গঢ়ি উঠে এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মৰ্যাদা লাভ কৰিবলৈ হলে নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্ত হোৱা উপৰি 3খন বা ততোধিক ৰাজ্যত নিৰ্বাচন প্ৰতিনিধিত্ব কৰিবৰ বাবে পঞ্জীভুক্ত হ'ব লাগে লিখিবা তাৰ পিছত ৰাজনৈতিক দলবোৰৰ নাম লিখি দিবা ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা আৰু যেটো মই বুজাই দিছো বুজি গলে কি হয় তোমালোকে পাহৰি গলে সেন্টেন্সবোৰ পাহৰিলে বনাই লিখি দিবা হল গুটেকেটা কোৱেশ্চন আনসাৰ দিলু ভিতৰ কোৱেশ্চন আনসাৰবোৰো দিলু লগতে বুজাই দিলু আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু প্লিজ শেয়াৰ কৰি দিবা ভিডিওটো লাইক কৰি দিবা আৰু কমেন্ট কৰি জনাবা তে আজিলৈ আহিছো ধন্যবাদ